হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এইকেইদিন ব্লগ দিব পৰা নাই যিহেতু বহুত ব্যস্ত, বিহু আহিছে, ঘৰৰ কামতে আৰু এইকেইদিন বৰষুণো দি আছে, তাৰপৰা আৰু কামো অলপ চলপ আছিলে, বজাৰ চজাৰ সকলোখিনি কৰা হৈ গ'ল আৰু আজি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে 12 তাৰিখ এপ্ৰিলৰ আৰু বিহুলৈ বেছিদিন নাই আৰু বিহুৰ কাৰণে মই সকলোকে অসমবাসী ৰাইজক অসমতে থাকক বা বাহিৰতে থাকক সকলোলৈ মোৰ ফালৰ পৰা বিহু হিয়া ভৰা ওলগ জনালোঁ। বছৰেকৰ বিহুটি আহিছে, সকলোৱে ধুনীয়াকৈ পালন কৰক আৰু সকলো ভালে থাকক তাই আশা কৰিছোঁ। আৰু আজি এটা বিশেষ দিন, কিয়নো মোৰ কাৰণে আৰু আমাৰ ফেমিলি সকলোৰ কাৰণে, কিয়নো আজি আমাৰ বেটা বাৰ্থডে। তো আজি তাৰ 3 বছৰীয়া জন্মদিন। তো বাৰ্থডে বুলি তেনেকৈ একো পতা নাই আৰু এনেই কেক এটা ঘৰতে বনালোঁ কালি। আৰু এইকেইদিন ব্যস্ত, খুব অকলশৰীয়া আৰু মা আৰু আমি কেইটাহে থাকোঁ, মিলিজুলি কেক এটা বনালোঁ। তাৰপিছত বালিনা এইকেইদিন গাটো ভাল নাছিলে, আকৌ বৰষুণ, সেইটো কাৰণে ব্লগ ষ্টাৰ্ট কৰা নাই। কেকটো কালি বনালোঁ আৰু আজি কেকটো কাটিব আৰু সৰু সৰু লগৰ তাৰ কেইটামান লগৰ মাতিছোঁ, তাৰপৰা সিমানে আৰু কেক এটা কটাই দিম আৰু বাৰ্থডে বুলি একো নাই। আৰু বিহুৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। ইয়াৰ বাৰ্লিনা কালি পৰিলে, অৱস্থা নাই আজি, গোটেইজনী পিঠি চিঠি বিষাই আছে। সেয়া আৰু ল'ৰাৰ লগত জানিছে আৰু কিমান কষ্ট। তথাপিও তাৰ মাজে মাজে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাব আৰু চাই থাকক ভিডিঅ'টো। আৰু বাৰ্থডে কি দেখাম আৰু তাৰ অলপ পিছতে ৰ'ব, ৰেডি হৈ লওক। আৰু এইফালে চাওঁ আহক, আজি তাৰ বাৰ্থডে কেকটো এয়া 2টা ষ্টেপৰ বনালোঁ, যিহেতু সি বল খুব ভাল পায়, সেইটো কাৰণে বল বনাই দিলোঁ। আৰু এয়া হৈছে কেকৰ ফাইনেল লুক। আৰু তাৰপিছতে আৰু তাৰ ড্ৰেছযোৰ চাই লওঁ আহক। এইযোৰ হৈছে তাৰ ড্ৰেছ, হস্কটৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু এইফালে তাৰ ঘড়ী, চেণ্ডেল চব সাজু কৰি থৈছোঁ, যিহেতু সি শুই আছে, উঠিলে মানে পিন্ধাই আৰু কেক কটোৱাম। আৰু এইফালে কেক কাটিবলৈ ৰেডি কৰি থৈছোঁ। আৰু সি অকণমান শুই ল'লে দিনৰ দিনটো, যিহেতু বহুত একদম সোনকালে উঠিলে আৰু পূৰা উৎপাত কৰি আছে। ভাগৰ লাগিলে, যেতিয়া মানুহখিনি আহিলে তেতিয়াই তাৰ মানে ভাগৰ লাগিলে শুই গ'ল। আৰু তাৰপিছত সি উঠালে, এতিয়া চবেই ৰৈ আছোঁ। এয়া কিউট মিচকা একদম বেলুন লৈ আছে। আৰু এইয়া যেনে তেনে কৰি গুলু উঠিলে, তো মনটো ইমান মানে ফ্ৰেছ হৈ থকা নাই, যিহেতু আধা টোপনি হ'ল। চাকিখন জ্বলাই লৈছোঁ, এতিয়া কেক কাটো। হেপী বাৰ্থডে টু ইউ। ভিডিঅ' কৰাইছোঁ। টোপনি আধাতে উঠি বাৰ্থডে বয় একেবাৰে মনটো ভাল নহয়, ই কেকো নাখায়। আগদিনাখনৰ পৰা যোনটো এক্সাইটমেণ্ট আছিলে, সেইদিনা সি শুই উঠাৰ পিছত সেইটো একেবাৰে নাই, যিহেতু টোপনিৰ পৰা আধাকৈ উঠিলে আমাৰ চবৰে বেয়া লাগে। সি কেক নাখায় বোলে, আৰু মই একদম পূৰা দিগদাৰ কৰিছে, দাঙি ল'ব লাগে। মই সেই দাঙি লৈয়ে সৰু সৰু ল'ৰাকেইটাক মই কেক অকণমান খুৱাই দিছোঁ। আৰু এনেকৈ সি শুব নালাগিছিলে, শুই যোৱাৰ কাৰণে তাৰ মনটো এতিয়া ভাল লগা নাই। আৰু পিছলৈ লাগি যাব আৰু চাই থাকক ভিডিঅ'টো। ফালে কেক কাটি আছে মাহীয়েকে, ফালে মই। বয় হাই কৈ দিয়া। হয় নেকি? আৰু এইফালে দিছে গুলুক এখন আইতাকে চাইকেল গিফ্ট, আৰু কেইখনমান বাৰ্থডে ফটো মাৰিলোঁ, তাকে আপোনালোকক দেখাওঁ বুলি ফটোকেইখনো এড কৰি দিলোঁ। আৰু বহুত দিনেই হৈ গ'ল ভিডিঅ'টো কৰি থোৱা, কিন্তু মই সময়ৰ অভাৱত যিহেতু এডিট কৰিব পৰা নাই, সেইটো কাৰণে দিয়া নাই। কিন্তু মেমৰি হিচাপে থাকিবৰ কাৰণে মই ভিডিঅ'টো দেৰিকৈ হ'লেও আপলোড কৰিছোঁ আপোনালোকৰ মাজলৈ। আৰু তাৰ পিছদিনাখনেই হ'ল বিহু। চাওঁ গুলু গুলুক হেৰি কৰিব দিয়া বাই লগত। গুলু বাৰ লগত যুঁজোৱা, তুমি যুঁজোৱা বাৰ লগত ধুনীয়াকৈ।
বেটা গ'ল এইটো আকৌ হেৰিয়ে পুৰা জুকিছা এই গ'ল দেই বাজে ঠিক আছে আৰু যাবা নেকি এইফালে চা গোটেইকেইজনী চাওঁ হাই কৈ দিয়া এইফালে চাওঁ হেৰি মই কুহি ফটো মাৰি দিম দিয়া এইটো অঁতাই লওঁ আৰু আজি হ'ল গৰু বিহু ৰাতিপুৱাই দেখিছেনে নাচনী সাজি কাচি আহিছে বাৰ্লিৰাক নিবলৈ তো অকণমান দেউতাকে কণী আনিলে কণী যুঁজালে আৰু বিহু বুলি ফটো মাৰি দিছোঁ আৰু দুইটাকে দুখন গামোচা দি আৰু এইফালে ময়ো এখন উঠি ল'লোঁ চেলফি ৰাতিপুৱাই আৰু আজি গৰু বিহুৰ দিনাখনে আমাৰ ঘৰত আজি বিহু মাৰিব তো চাওঁ বোলো আৰু সিহঁতৰ বিহু এইয়া সকলোবিলাক নাচনী আহিছে আৰু বতৰটো ইমানেই বেয়া কৰিছে বৰষুণ দিছে এবাৰ আকৌ এৰিছে আকৌ ছোৱালীকেইজনী ইমান কষ্টকৈ ওলাই আছে ধুনীয়াকৈ নাচিবলৈ এতিয়া তেওঁলোকে নাচা চাওঁ আহকচোন বাৰু এতিয়া সকলো নাচনী গোট খালে আৰু বৰষুণো এৰিলে সেয়েহে সিহঁতে ধুনীয়াকৈ নাচিছে আৰু ঘৰত আজি আলহীও বহুত দাদাই খুৰীহঁত আছেহি বৌ আছেহি ওচৰৰ বমা ককা এজন আকৌ মোৰ দেউতাও আহিছে সকলো মিলি আমি বিহু ধুনীয়াকৈ উপভোগ কৰি আছোঁ সুন্দৰ নাচ আৰু বিহু পাৰ হৈ যোৱা বহুত দিনেই হ'ল কিন্তু ভিডিঅ'টো নিদিওঁ বুলি ক'লোঁ পাৰিলোঁহেঁতেন কিন্তু এতিয়া আপলোড কৰি দিছোঁ যিহেতু মেমৰি হিচাপে থাকিবলৈ সিহঁতে সৰু নাচনীকেইজনী ডাঙৰ হ'লে পিছত চাব পাৰিব আকৌ বেটাৰ বাৰ্থডে সেইটো কাৰণে ধুনীয়াকৈ এতিয়া এডিট কৰি মেলি আজৰি হোৱাৰ পিছত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব বাই বাই